গাইজ আজিৰ ভিডিঅ'টো হৈছে এটা বেলেগ টপিকৰ ওপৰত। আজি গাইজ কি ক'ম, বহুতো দুখ লগা বিষয়। ক্লাছ 8ত পৰা তেজপুৰ ঘৰ চিৰণী চাপৰি তেখেতে 9 মাহ ধৰি ড্ৰনি কেঞ্চাৰত আক্ৰান্ত হৈ পৰিছে আৰু তেখেতৰ বহুতো চিকিৎসাধীনৰ কাৰণে বহুতো টকাৰ প্ৰয়োজন হৈছে। তেখেতৰ এনেকুৱা টকাও নাই, তেখেতৰ ঘৰ মধ্যবিত্ত পৰিয়ালৰ মানুহ, এনেকুৱা পইচা নাই কাৰণে তেখেতে আজি অচল হৈ পৰিছে। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু সকলোৱে চাব পাৰে আৰু সকলোৱে অলপ চলপ পইচা দি পেলাই সহায় কৰি যাওক। তেনেকুৱা এটা ড্ৰনি কেঞ্চাৰ বহুত ডাঙৰ, তেখেতৰ ভৰিখন কাটি পেলাই দিয়া হৈছে। আপোনালোকে অলপ হেল্প কৰি যাওক, কমচে কম যোনে যিমান পাৰে আপোনালোকে পইচা অলপ দি যাওক। স্কেনাৰ নাম্বাৰ দিয়া আছে আৰু স্কেনাৰো দিয়া আছে, আপোনালোকে পাৰিলে অলপ হেল্প কৰি দিব। মানে আল্লাহ নকৰক, কিন্তু এনেকুৱা হৈ গ'লে আমি কেতিয়াও নাজানো কাৰ জীৱনত কেনেকুৱা এটা অপৰিস্থিতি হৈ পৰিব পাৰে। এইকাৰণে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যিমান পাৰে এই স্কেনাৰ দিয়া নাম্বাৰখনত আপোনালোকে পইচা চেণ্ড কৰিব পাৰিব। আৰু এই স্কেনাৰ নাম্বাৰো দিয়া আছে আৰু স্কেনাৰো দিয়া আছে, QR কোডো দিয়া আছে। আপোনালোকে পাৰিলে যোনে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু পইচাটো দি দিব।